আজিৰ সাধুটোৰ নাম হ'ল সোণৰ কণী পৰা ৰাজহাঁহ। এসময়ৰ এখন গাঁৱত এজন দুখীয়া খেতিয়ক বাস কৰিছিল। কেইবা বছৰো ধৰি আহি থকা বানৰ বাবে খেতিয়কজনৰ অৱস্থা একেবাৰে জুৰুলা হৈ পৰিছিল। তেনেদৰেই যেনে তেনে খেতিয়কজনে দুখ কষ্টৰে দিনবোৰ কটাইছিল। এদিনাখন খেতিয়কজনে বজাৰৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত এজনী ৰাজহাঁহ ৰখি থকা দেখা পালে। ইমান ধুনীয়া ৰাজহাঁহজনী ইয়ালৈ ক'ৰ পৰা আহিল? আৰু মোক দেখিচোন হাঁহটোৱে ভয়ো খোৱা নাই। সেই বুলি ভাবিয়ে খেতিয়কজন ৰাজহাঁহটোৰ ওচৰলৈ গ'ল আৰু ৰাজহাঁহটোক উঠাই লৈ ঘৰলৈ গুচি আহিল। অলপ সময়ৰ পাছতেই খেতিয়কজন আহি ৰাজহাঁহৰ সৈতে ঘৰ পালেহি। হেৰা, শুনিছানে? এয়া চোৱাচোন, ৰাস্তাতে আজি মই এটা ৰাজহাঁহ পালোঁ। হয় নেকি? ভালেই হ'ল দিয়ক, যাওক তাক সেই ভিতৰতে থৈ দিয়কগৈ। পত্নীৰ কথা মতেই খেতিয়কজন ভিতৰলৈ গ'ল আৰু ৰাজহাঁহটোক ধুনীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিলে। পাছদিনাখন ৰাতিপুৱা হোৱাত খেতিয়কজনে হাঁহটোক এৰি দিবলৈ আহি দেখা পালে ৰাজহাঁহটোৱে এটা সোণৰ কণী পাৰি থৈছে। হেৰা, এইটো চোৱাহিচোন। হেৰা, সোনকালে নাহা কিয়? এই মানুহজনো নহয়, ৰাতিপুৱাই কিয় চিঞৰি আছে বাৰু? এয়া চোৱাচোন, কালি পায়ানা ৰাজহাঁহটোৱে এটা সোণৰ কণী পাৰিছে। এয়া কি আচৰিত! বাৰু যি কি নহওক, যি হৈছে ভালেই হৈছে দিয়ক। এনেই আমাৰ ইমান অভাৱ অনাটন। যাওক, এই কণীটো বেচি ঘৰৰ গোটেই বজাৰখিনিকে লৈ আহকগৈ। কথামতেই খেতিয়কজনে কণীটো নি এজন সোণাৰীক বিক্ৰী কৰিলে আৰু তাৰে বেছি পোৱা টকাকেইটাৰে ঘৰৰ সকলো অভাৱ অনাটন পূৰ কৰিলে। সেইদিনাৰে পৰাই হাঁহটোৱে প্ৰত্যেক দিনাই এটা সোণৰ কণী পাৰে আৰু সেইটো খেতিয়কজনে সোণাৰীক বেচি লাহে লাহে ধনী হ'বলৈ ধৰিলে। তেনেদৰে অলপ দিন পাৰ হৈ যোৱাৰ পাছত এদিন খেতিয়কজনে ঘৰৰ বাগানৰ গছ এজোপাৰ তলত আৰাম কৰি থাকোঁতে মনে মনে ভাবিব ধৰিলে, ধেই, হাঁহজনীয়ে প্ৰত্যেক দিনাই এটা এটাহে কণী দিয়ে। এনেকে মই ধনী হওঁতে হওঁতে মৰিবই সময় হ'বহি। যিহেতু হাঁহটোৱে প্ৰত্যেক দিনাই এটা এটা কণী দিয়ে, হাঁহটোৰ পেটত নিশ্চয় বহুত সোণৰ কণী আছে। এটা কাম কৰিলে কেনে হয়, মই যদি হাঁহজনীৰ পেটটো ফালি গোটেই সোণৰ কণীখিনি একেলগে উলিয়াই লওঁ, তেতিয়াতো মই কম দিনতে ধনী হৈ যাম। নাই, সেইটো কৰাই ভাল হ'ব। সেই বুলি ভাবিয়েই খেতিয়কজন লৰালৰিকৈ ৰাজহাঁহটোৰ ওচৰলৈ গ'ল আৰু ৰাজহাঁহটোক গঁৰালৰ পৰা উলিয়াই আনি এখন ডাঙৰ চুৰিৰে পেটটো ফালি দিলে। পেটটো ফালি দিয়াৰ লগতে ৰাজহাঁহজনীৰ ঠাইতে মৃত্যু হ'ল। এয়া কি? হাঁহজনীৰ পেটতচোন এটাও কণী নাই। ইছ ৰাম 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 ৰাম, মই কি ভুল কৰিলোঁ? অধিক ধন পোৱাৰ লালসাত মই সোণৰ কণী পৰা হাঁহজনীক মাৰি ল'লোঁ। হাঁহজনী মৰাৰ পাছত খেতিয়কজনৰ অনুভৱ হ'ল যে তেওঁ লোভৰ বাবে প্ৰত্যেক দিনাই এটাকৈ সোণৰ কণী পৰা হাঁহজনীক নিজৰ হাতেৰে হত্যা কৰিলে। তেওঁ ভালদৰে গম পালে যে অধিক লোভ কৰাৰ বাবেই তেওঁৰ এনে গতি হ'ল। আজিৰ সাধুটো চাই যদি আপোনাৰ অলপ হ'লেও ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰি দিয়ক।